বটদ্ৰৱা সমষ্টিৰ চহৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ভৰুৱাটি পতিত পামত তৃণমূল কংগ্ৰেছৰ যোগদান সভা। কংগ্ৰেছ জিন্দাবাদ, তৃণমূল কংগ্ৰেছ জিন্দাবাদ, ৰিপুন বৰা জিন্দাবাদ, ৰিপুন বৰা জিন্দাবাদ, মমতা দিদি জিন্দাবাদ, মমতা দিদি জিন্দাবাদ। নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰৰ উপস্থিতিত প্ৰায় শতাধিক ৰাইজৰ তৃণমূল কংগ্ৰেছত যোগদান। আজি সন্ধিয়া ভাগত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ চহৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ভৰুৱাটি পতিত পামত অনুষ্ঠিত হয় এখন তৃণমূল কংগ্ৰেছৰ যোগদান সভা। উক্ত সভাত উপস্থিত থাকে নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰ। সভাত ময়ূৰ মজুমদাৰে বিজেপি, কংগ্ৰেছ, AIDF দলক তীব্ৰ সমালোচনা কৰে। আজিৰ এই যোগদান সভাত আবুল কালামৰ নেতৃত্বত শতাধিক ৰাইজে তৃণমূল কংগ্ৰেছত যোগদান কৰে। নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ উপ সভাপতি ছিদ্দিক খান আৰু নগাঁও জিলাৰ তৃণমূলৰ কংগ্ৰেছ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ৰাছিদা খাতুনৰ লগতে বটদ্ৰৱা সমষ্টিৰ ইনচাৰ্জ ছফিকুল ইছলাম, চাহাবুদ্দিন সভাত উপস্থিত থাকি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। সভাত উপস্থিত থাকি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। আপোনালোকেতো আগতেও দেখিছে যে নগাঁও জিলাত তৃণমূল কংগ্ৰেছৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে। আজি এই বটদ্ৰৱা সমষ্টিৰ চহৰীয়া পঞ্চায়তত আজি বাৰুৱাটিত পতিত পামত আজি এই শতাধিক লোকে আহি পেলাই আজি এই ৰাতি আমাৰ অনুষ্ঠানত যোগদান কৰিছে আৰু যোগদান কাৰ্যসূচীত আজি পুৰুষ মহিলা আপোনালোকে দেখিছেই, শতাধিক পুৰুষ মহিলা আজি যোগদান কৰিছে আৰু আমাৰ তৃণমূল কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হৈ দলৰ যিহেতু মমতা দিদিৰ প্ৰতি তেওঁলোকে আস্থা প্ৰকাশ কৰি আজি আমাৰ দলত যোগদান কৰিছে আৰু তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে যে আগন্তুক দিনত এই তৃণমূল কংগ্ৰেছৰ পতাকাৰ তলত থাকি আমাৰ মমতা দিদি হাত শক্তিশালী কৰিব, লগতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ হাত শক্তিশালী কৰিব বুলি তেওঁলোকে মোক আজি প্ৰতিশ্ৰুতি দিছে। ঢিঙৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, এক্সপ্ল'ৰাৰ আছাম।